স্বাগতম জনাইছো মিনিট মাইণ্ড চেনেলৰ অন্য এটা ভিডিঅ'লৈ। আজি আমি এই ভিডিঅ'টোত কথা পাতিম বিশ্বৰ আটাইতকৈ ডাঙৰ ফুলপাহৰ বিষয়ে। শেহতীয়াকৈ চৰ্চালৈ অহা এই ফুলপাহৰ নাম হৈছে ৰেফলেচিয়া আৰ্নল্ডি। সুদীৰ্ঘ 13 বছৰৰ অন্তত সন্ধান লাভ কৰে বিশ্বৰ আটাইতকৈ ডাঙৰ ফুল ৰেফলেচিয়া আৰ্নল্ডিৰ। ইণ্ডোনেছিয়াৰ সুমাত্ৰা বৰ্ষাৰণ্যত বিশ্বৰ আটাইতকৈ ডাঙৰ ফুল ৰেফলেচিয়া আৰ্নল্ডি বিচাৰি উলিয়াবলৈ সক্ষম হয় জীৱবিজ্ঞানী। সুদীৰ্ঘ 13 বছৰৰ অন্তত এই সন্ধান লাভৰ পাছতেই চকুলো ওলাই আহিল বিজ্ঞানীসকলৰ। তেওঁলোকে সুদীৰ্ঘ 13 বছৰে বিচাৰি থকা এই ৰেফলেচিয়া আৰ্নল্ডি নামৰ ফুলপাহ, যাক কৰ্পছ ফ্লাৱাৰ বুলিও কোৱা হয়। ইয়াৰ পচা দুৰ্গন্ধৰ বাবে ইয়াৰ নাম দিয়া হৈছিল কৰ্পছ ফ্লাৱাৰ। এই ফুলপাহ অত্যন্ত দুৰ্লভ আৰু ইয়াৰ জীৱন চক্ৰ অতি জটিল। ইয়াৰ এটা কলি সম্পূৰ্ণ ফুললৈ বিকশিত হ'বলৈ কেইবামাহো সময় লাগে আৰু ফুলপাহ মাত্ৰ কেইদিনমানৰ বাবেহে থাকে। এই অনিয়মীয়া আৰু চুটি সময়ৰ বাবে ফুলাৰ বাবে এই ফুলপাহ দেখাৰ সৌভাগ্য সকলোৰে নাথাকে। ডেকি এণ্ট্ৰিকিট নামৰ ইণ্ডোনেছিয়ান গৱেষকজনে তেওঁৰ দলৰ সৈতে বিগত 13 বছৰে এই ফুলপাহৰ সন্ধানত আছিল। এই ফুলপাহৰ সন্ধানৰ পাছতেই আৱেগিক হৈ পৰে আৰু কান্দিবলৈ আৰম্ভ কৰে, যিটো ভিডিঅ' এতিয়া সমগ্ৰ বিশ্বতে চৰ্চিত হৈছে। ভিডিঅ'টো ভাল লাগিলে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।